নমস্কাৰ। আজি বহুদিন ধৰি নবৌহঁতে নন্দেকৰ পৰা কেনেধৰণে কষ্ট পায় এই বিষয়ে মই বহুত ভিডিঅ' চাই আছোঁ। তেখেতৰ নামটো মই ভালকৈ মন কৰা নাই, তথাপিও আজি এষাৰ কথা ক'বলৈ মই আগবাঢ়ি আহিছোঁ। প্ৰত্যেকজনী নন্দেকে বেয়া নহয়। আপুনি যিদৰে কৈছে নন্দেকহেতৰ অত্যাচাৰত নবৌহঁত থাকিব নোৱাৰে, তেনেকুৱা নহয়। মই এজনী নন্দেক, মোৰ আজি ইমান বয়স হ'ল, তথাপিও মই নবৌহঁতৰ লগত 5জনী নবৌৰ লগত মিলি আছোঁ, বা ওচৰ চুবুৰীয়া নবৌহঁতৰ লগতো মিলি আছোঁ। আপুনি যিষাৰ কথা কৈছে যে নবৌহঁতক নন্দেকহঁতে বহুত কষ্ট দিয়ে বা শাহুমাই কষ্ট দিয়ে, কিন্তু আমাৰ ঘৰখনত আমাৰ পৰিৱেশটো সেইটো নহয়। মোৰ 5জনী নবৌ আছিলে, প্ৰত্যেকজনী নবৌকে মই মৰম কৰোঁ। তেওঁলোকক যিখিনি অভাৱ অভিযোগ বা তেওঁলোকৰ কাম বনতো মই সহায় কৰি দিওঁ। আৰু মই আজিলৈকে মোৰ নবৌক কোনো ধৰণৰ কষ্ট দিয়া নাই। আৰু নন্দেক বুলিলে প্ৰত্যেক নন্দেক জাতিটোৱে যে এনেকৈ নবৌবিলাকক অত্যাচাৰ কৰিব সেইটো নহয়। নবৌবিলাকে আজিলৈকে বাৰু নন্দেকক এনেধৰণে কষ্ট নিদিয়াকৈ আছে নেকি? কওকচোন মোক কথাষাৰ। কিছুমান ঘৰত থাকে নবৌকো বেয়া থাকে, নন্দেকো বেয়া থাকে। সেইটো মই নকওঁ যে নবৌক ভাল বা নন্দেক বেয়া, সেইটো নহয়। প্ৰত্যেকৰে ঘৰতে কিছুমান পৰিৱেশৰ ওপৰত মানুহ গঢ় লৈ উঠে, আৰু তেনেকৈ নবৌক নন্দেকৰ মাজত কিবা কাজিয়া পেচাল হ'ব পাৰে। কিন্তু প্ৰত্যেকজনী নন্দেকেই বেয়া বুলি আপুনি যিধৰণে ইয়াত উল্লেখ কৰি আছে, তেনেকুৱা মোৰ মতে নহয়, আৰু ময়ো নহয়। মই 5জনী নবৌৰ লগত থকা, আৰু নবৌহঁতক আপুনি য'ত আছে যোৰহাটলৈ আহি চিনেমাত আহি আপুনি সুধিব পাৰে যে এইজনী ছোৱালী বা এইজনী মানুহৰ নবৌহঁতৰ লগত সম্পৰ্কটো কেনেকুৱা। প্ৰত্যেকজনী নন্দেকে বেয়া নহয়। আপুনি এনেকৈ নন্দেক বেয়া কৈ গোটেই নন্দেক সমাজখনক কলুষিত কৰিছে বুলি মই ভাবোঁ। তেনেকৈ আমিও ক'ব পাৰোঁ যে নবৌবিলাক বেয়া, কিন্তু মোৰ নবৌকেইজনী মই বেয়া নহয় কাৰণে মই কেতিয়াও নকওঁ যে মোৰ নবৌ বেয়া। আৰু মই সেইকাৰণে নন্দেকৰ কথাটো মই ক'ব পাৰোঁ যে নন্দেকবিলাকো প্ৰকৃততে বেয়া নহয়। কিবা ভুল বুজাবুজি লাগি কেতিয়াবা ক'ৰবাত হ'ব পাৰে। যেনেকৈ কাঁহী বাতি লগত থাকিলে কিবা খুটখাট হ'বই, সেইদৰে নবৌক নন্দেকৰ মাজতো কেতিয়াবা হ'ব। আমি দেখোঁ যে কেতিয়াবা এখন ঘৰত ভাই ভনীৰ মাজতো তৰ্কাতৰ্কি হয় বা কাজিয়া পেচাল লাগে, কি সেইবুলি ভাই ভনী দুজনী একেবাৰে বেয়াই হৈ যায় নেকি? নন্দেক নবৌক কৈছে, যদিও নন্দেক নবৌকৰ এটা ৰিলেশ্যন আছে, তথাপিও মই ভাবোঁ নন্দেক নবৌক বাই ভনীৰ দৰে হ'ব লাগে। আৰু শাহুমাকো নিজৰ মাতৃ হিচাপে ধৰিবলৈ। মোৰ মায়েতো মোৰ নবৌকেইজনীক বহুত মৰম কৰিছিলে, কোনোদিনে অত্যাচাৰ কৰা নাই বা মাকৰ ঘৰলৈও খেদি দিয়া নাই। বা নবৌহঁতে আমাৰ এনেকুৱা নবৌকেইজনী নিজৰ মাকৰ ঘৰলৈ যাবলৈ ইচ্ছাই নকৰে। কাৰণ আমাৰ ঘৰখন 5টা আজিলৈকে ককাই ভাই জইণ্ট ফেমিলিতে আছোঁ, আৰু খুব সুখেৰে আছোঁ, শান্তিৰে আছোঁ। আমাৰ 5জন ককাই ভাই আজিলৈকে বেলেগ হৈ যোৱা নাই। আমাৰ মাজত খুব মিল আছে। কোনো এটা পৰিয়ালে কাৰো লগত আজিলৈকে কাজিয়া কৰি পোৱা নাই, বা আমি ওচৰ চুবুৰীয়াৰ লগতো তেনেধৰণে কাজিয়া পেচাল নকৰোঁ। এইখিনিকে ক'লোঁ। আপুনি ননদ বুলি আপুনি TRP পাবৰ কাৰণে বা ফলোৱাৰ্ছ বাঢ়িবৰ কাৰণে কৈ নাথাকিব। কাৰণ মই এজনী নন্দেক, মই বিশেষকৈ কথাষাৰত মোৰ অকণমান মন মগজুত ধৰিছে, গম পায়নে? এনেকৈ নন্দেক বেয়া অনুভৱ কৰি নাথাকিব। নন্দেকবিলাক ভালো থাকে। বহুত নন্দেকে নবৌক ঢুকাই যোৱাৰ পিছত বা ককায়েক ঢুকাই যোৱাৰ পিছত বা ককায়েকৰ অৱস্থা বেয়া হ'লে সেই ককায়েকক ঘৰখনত বহুতখিনি যি পাৰে যেনেকৈ পাৰে সহায় কৰে। এনেকৈ আপুনি কোৱাৰ দৰে নন্দেকবিলাক অকল বেয়াই নহয়, নন্দেকবিলাক ভালো থাকে। মই কথাটো আপোনাক ক'লোঁ, আপুনি যিয়ে নহওক, মই আপোনাৰ নাম পদ এইবিলাক চোৱা নাই বা মোৰ ইমান শুনিবলৈও ধৈৰ্য নাই। কিন্তু প্ৰত্যেকটো কথাতে নন্দেক বেয়া এই কথাটো কোৱাৰ কাৰণেহে মোৰ মনটো দুখ লাগিছে, যিহেতু মই এজনী বেয়া নন্দেক নহয়। আৰু মই যিমানখিনি পাৰোঁ মোৰ নবৌহঁতক সহায় সহযোগে কৰিব বিচাৰোঁ। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে মোৰ কথাখিনি সত্য বুলি ভাবিছে বা সঁচা বুলি ভাবিছে, মোক লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। মোৰ এইটো প্ৰথম ভিডিঅ', মই এইখিনিকে ক'লোঁ। ধন্যবাদ।